নমস্কাৰ। আজি আপোনালোকৰ লগত শিশু মনোবিজ্ঞান সম্পৰ্কে দুটামান কথা পাতিম বুলি ভাবিছোঁ। আমাৰ পিতৃ মাতৃসকলে প্ৰত্যেকেই বিচাৰে যে আমাৰ শিশুসকলৰ সঠিক বিকাশ আৰু বৃদ্ধি ঘটক, কিন্তু কিছু ক্ষেত্ৰত আমাৰ সীমিত জ্ঞানৰ বাবে আমি সিহঁতক ভুল পথেৰে পৰিচালিত লৈ যাওঁ যেন বোধ হয়। আমি মনত ৰাখিব লাগিব যে শিশুসকলৰ সঠিক বৃদ্ধি আৰু বিকাশৰ বাবে আমি প্ৰতি সময়তে প্ৰতি মুহূৰ্ততে সতৰ্ক হৈ থাকিব লাগিব। আমি শিশুসকলক লৈ কোনবোৰ সমস্যাৰ সন্মুখীন হওঁ। প্ৰথমতে চাওক, আমাৰ শিশুসকলে কিছুমান কথা আমাৰ মানি নচলে, আমি নকৰিবলৈ কৰাটো কৰে, বা কিছুমান চৰ্ত সিহঁতে বান্ধি দিয়ে আৰু সেই চৰ্তবোৰ পূৰণ নকৰিলে সিহঁতে মাটিত বাগৰি দিয়ে। এটা নিৰ্দিষ্ট বস্তু বিচাৰি সেই বস্তু দিবই লাগিব, বা কেতিয়াবা সৰু সৰু কথাতে অযথা চিঞৰ বাখৰ কৰে। তো এই ক্ষেত্ৰত আমি যেতিয়া এটা শিশুৱে কিবা এটা কথা মনা নাই, কিয় মনা নাই, তাৰ আগতে আমি জানিব লাগিব যে আমাৰ পৃথিৱীত থকা প্ৰত্যেকজন মানুহে প্ৰত্যেকতকৈ পৃথক। গতিকে আপুনি যি ধৰণে বিচাৰিছে সেই ধৰণে শিশুটিয়ে নকৰিবও পাৰে, সেই ধৰণে শিশুটিয়ে নিবিচাৰিব পাৰে। গতিকে আপুনি সেই যুদ্ধখনত জয়ী হোৱাৰ পৰা আঁতৰি থাকক। যে শিশুসকলক, তাৰ মানে এইটো নহয় যে শিশুসকলক আপুনি যে বাধা নিদিব, বাধা দিব লাগিব, কিন্তু সি বিচৰা প্ৰত্যেকটো কামতে আপুনি হাত দিব নালাগিব। আৰু কেতিয়াবা শিশুসকলে কিছুমান চৰ্ত বান্ধি দিয়ে, যে এই ক্ষেত্ৰত কিন্তু আমি সাৱধান হ'ব লাগিব, যে আমি প্ৰথমতে যিটো শিশুৱে যিটো বস্তু বিচাৰিছে সেইটো একেবাৰে সাধাৰণ বস্তু হ'ব পাৰে, আৰু বিচৰা বস্তুসমূহ আমি দিব লাগিব অভিভাৱক হিচাপে, কিন্তু বস্তুটোৰ প্ৰয়োজনীয়তা আছে নে নাই, বস্তুটোৰ মূল্য বুজি পাইছে নে নাই। যদি যিকোনো বস্তু শিশুটোৱে বিচৰাৰ লগে লগে পায়, তেতিয়াহ'লে সেই বস্তুটোৰ মূল্য শিশুটোৱে বুজি নাপাব। আৰু প্ৰত্যেকটো বস্তু শিশুক উপলব্ধি কৰিব লাগিব, যে উপলব্ধি কৰিবলৈ দিব লাগিব যে প্ৰত্যেকটো বস্তুৰে এটা বিশেষ মূল্য আছে। সিহঁতে যদি বিচৰা বস্তুটো পোৱা নাই, তাৰ ফলত যদি সিহঁতে বহুত বেছি কন্দা কটা কৰিছে, সিহঁতক কন্দা কটা কৰিবলৈ দিব লাগে। আৰু বহুত অত্যাধিক যদি কন্দা কটা কৰিছে, যদি কান্দন বন্ধই কৰিব লাগে, তেতিয়াহ'লে অভিভাৱকেও কান্দিব লাগিব। সিহঁতে যিমান জোৰে কান্দিছে তাতকৈ বেছি জোৰে কান্দিব লাগিব, তেতিয়া সিহঁতৰ কান্দন আপোনা আপুনি বন্ধ হ'ব। আমাৰ অভিভাৱকসকলে কিছুমান ভুল কৰা ভুলৰ কথা মই এতিয়া আলোচনা কৰিব বিচাৰিছো। আমি কিছুমান ভুল দিশত আমি শিশুসকলক প্ৰশংসা কৰি আছো, যে শিশুসকলক আমি ডাঙৰবোৰে, একাংশ মানুহ আছে কিছুমান অসামাজিক কথা শিকায়, আৰু আমি ডাঙৰবোৰে ফূৰ্তি কৰো, আমি হাঁহো সিহঁতৰ কথাত, আৰু সিহঁতে এই কথাটো ভাল পায়, এটা ৰিইনফৰ্চমেণ্ট পায়, আৰু তাৰ ফলত সিহঁতি বাৰে বাৰে এই কথাটো ৰিপিট কৰিবলৈ ধৰে। আৰু শিশুসকলক আমি লজ্জিত কৰো প্ৰায়, সিহঁতৰ সমনীয়াৰ আগতো হ'ব পাৰে, ডাঙৰ মানুহৰ আগতো হ'ব পাৰে, সিহঁততকৈ সৰু এচাম মানুহৰ আগতো আমি সিহঁতক যদি লজ্জিত কৰো, সিহঁতে নিজকে দুখী দুখী অনুভৱ কৰে, আৰু সিহঁতে নিজকে ভাল পাবলৈ ত্যাগ কৰে, সিহঁতে নিজকে ভাল পাব নোৱাৰা হৈ পৰে। আৰু অনৰ্থক শাৰীৰিক শাস্তি, যিটো বস্তু একেবাৰে প্ৰযোজ্য নহয়, একেবাৰে আমি কৰি অহা এটা ভুল কাম, কোনো শাৰীৰিক শাস্তিয়ে শিশু এটাক সঠিক দিশত আগবঢ়াই নিব নোৱাৰে। আমাৰ আগৰ মানুহবোৰে কয় যে, এতিয়াও বহু লোকে কয় যে চেকনিৰ আগত বিদ্যা, যিটো সম্পূৰ্ণৰূপে ভুল কথা। কাৰণ যদি চেকনিৰ আগত বিদ্যা হলহেঁতেন, সেই আগৰ দিনৰ প্ৰত্যেকজন ব্যক্তি সফল হলহেঁতেন, প্ৰত্যেকজন ব্যক্তি ডাঙৰ ডাঙৰ বিষয়া হলহেঁতেন। তাৰ পাছতে মই ক'ব বিচাৰো, আমি শিশুসকলক খেলৰ সামগ্ৰী হিচাপে ব্যৱহাৰ কৰো। বহু ক্ষেত্ৰত শিশুসকলে কিবা কামত ফূৰ্তি কৰি আছে, কিবা এটা বস্তু লৈ খেলি আছে, আমি তাত ডিষ্টাৰ্ব কৰো, সিহঁতক ডিষ্টাৰ্ব কৰি কন্দুৱাই, সিহঁতে খেলি থকা বস্তুটো কাঢ়ি লৈ সিহঁতক লাহেকে মাৰি আমি আনন্দ লাভ কৰো। হয়তো আপুনি লাহেকে মাৰিছে, হয়তো ধেমালিত মাৰিছে, কিন্তু শিশুটোৱে যদি সঁচাকে বুলি মৰা বুলি ভাবিছে, তেতিয়াহ'লে কিন্তু তেনেকুৱা কামৰ পৰা আমি বিৰত থাকিব লাগিব, যিটোৱে শিশুটোৰ বিকাশক বাধা দিয়ে। আৰু আমি ভয় খুওৱা, শিশুসকলক আমি ভয় খুৱাব নালাগে। আমি বিদ্যালয়লৈ যোৱাৰ প্ৰাক মুহূৰ্ততে আমি কোনো এজন শিক্ষকক চিনাকি কৰি দিয়াৰ আগতেই শিক্ষকজনৰ বিষয়ে আমি কওঁ যে এই শিক্ষকজন বহুত ষ্ট্ৰিক্ট হয়, তোমাক এই শিক্ষকজনে কিন্তু মাৰিব, চাবা, বেয়া কাম কৰিলে বা যিকোনো কথাত চাবা দেই, ভালকে থাকিবা এইজন শিক্ষকৰ আগত, তোমাক মাৰিব কিন্তু। আমি এইসমূহ এনেদৰে আমি শিশুসকলক কিছুমান ভুল পথেৰে পৰিচালিত কৰো। আৰু শেষত মই ক'ব বিচাৰো যে আমি শিশুসকলক কেতিয়াবা দমন কৰিব লাগিব, আমি কেতিয়াবা শাসনো কৰিব লাগিব, আৰু কেতিয়াবা সিহঁতক মুকলি মনেৰেও চলিবলৈ দিব লাগিব। আৰু শিশুসকলে কোনো কথা বহুত বেছি সময় ধৰি নাথাকে, গতিকে শিশুসকলে যেতিয়া আগৰ অৱস্থালৈ ঘূৰি আহে, তেতিয়াই আমি অভিভাৱকসকলেও, আপোনালোকেও
যে সিহঁতৰ লগত মিলি যাব লাগিব আপোনাৰ খং উঠিছিল কি উঠিছিল সেইবোৰ ত্যাগ কৰি শিশুটিৰ লগত খেলিব লাগিব আগতকৈ বেছি মৰমেৰে সিহঁতক বুজাব লাগিব আগতকৈ যাতে আমি সিহঁতক এইটো ক'ব পাৰো যে আমি সিহঁতক বহুত বেছি ভাল পাওঁ ধন্যবাদ আজিলৈ ইমানেই আৰু যদিহে ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে শ্বেয়াৰ কৰক ধন্যবাদ